আমাৰ বাৰীৰ পিছফালে এটা বস্তু আছে, আপোনালোকক দেখাম। কিন্তু যদি জিভাৰ পানী পৰে মোৰ দোষ নাই। কিন্তু এইফালে ঘূৰাই দিয়াচোন কেমেৰাটো। এই যে এইটো নেমু নেমু মানে অৰ্ডাৰ আছে আজি, অকণমান লেবু লাগে বুলি কৈছে। মনতে আৰু মই আহিছোঁ। আমাৰ বাৰীৰ পিছফালে আছে, বেছি নাই অৱশ্যে, কিন্তু মোটামুটি আছে কেইডালমান, 40-50 ডালমান গছ আছে। কি লেবু বুলি কয় বা এইটো? তামান কাটবে খাবি নেকি? বিয়াত খাম না। বিয়াত খাবি না? আয়া তামাম হানে বে। কাবাৰ কাবাৰ জিভাৰ পানী ওলাই যায় নেকি? বহুত কামত দিয়ে বে মাজে মাজে। বিয়াত দি বিয়া খাই আহিম। বিয়াত দি বিয়া খাই আহিম। বিয়াত দি বিয়া খাম। বিয়া খাবি? মোৰো পইচা পাতি কম আছে, লেবুটো বেছি খাব লাগিব আৰু। এডাল গছত আৰু নাই বেছি। আগতে ছিঙি বেচিছো না বজাৰত কম দামতে। আমাৰ বাৰীৰ পিছফাল অলপ ডিছকাউণ্টত দি দিম। এইটো টেকনিকটো ভাল লাগিছে নে বেয়া লাগিছে? তাৰ লেবু ইয়াত আহি পৰিছে, যাদু। দালিৰ লগত লেবু কোনে কোনে খাই ভাল পায়? দালিৰ লগত লেবু, দালিৰ লগত লেবু চবে ভাল পায়, তাৰে কিছুমানে বেয়াও পায়। চবে চব বস্তু ভাল নাপায় ন। কোনোবাই তিতা ভাল পায়, কোনোবাই মিঠা ভাল পায়, তিতা বেছি ভাল নাপায়, টেঙাটো ভাল পায়। ছোৱালীয়ে বেছি ভাল পায় এইটো। কিছুমান ছোৱালী জিভা পানী ওলাই যাব। দোষ কিন্তু মন নাই দেই, মই মাত্ৰ দেখাইছোহে। পানীটোতো নিজে নিজে ওলাই আহিব। তামাম হানে বে। ইমান সহজ নহয় অ নেমু চিঙা। বহুত কষ্ট, গা ফালি দিয়ে বে। ইমান কাইট, গা নাফালিবতো। আৰু কেইটামান লাগে অ। গন্ডাত কেইটা উঠে? কেইটা ধনচ এক গন্ডাত? 4টা। আৰু কেই গন্ডাই এক পোন? 20 গন্ডাই। অংক কিন্তু জানা দে তুমিও। জানো, অংক জানিব লাগে। এক গন্ডাত 4টা আৰু 20 গন্ডাই এক পোন। মানে ভগৱানেহে জানে। কেইটামান হ'ল ধনচ? ইয়াতে গন্তি কৰি চাও। 30টা নাকি? 30টা মান লাগে। 6, 8, 22, 24, 26, 28, 28টা লাগে। কাৰেক্ট হৈছে নে? 30টা লাগে, 30টা নহয়। ওতে আছে 13 ঘণ্টা 2টা, 4টা 28, 28টা হলে হৈ
হৈ যাব 28টাই ল'লো আৰু 2টামান ল'ম নেকি বেছিকৈ দিম নেকি গৃহস্থক দি ভাল পাব নাকি গৃহস্থক আমি যাম না গৃহস্থক বেছি দিলে ভাল পায় আমি যাম না আৰু ওই দুইটা কমল এই দুটা বেছি দিলে আমি খাম নেকি আৰু মানে মানুহক দিলেহে ভাল পায় নিদিলে আৰু চব ভাল পাব গমেই নাপাব বেছি দিছে না কম দিছে এইটো কৈ দিব লাগিব এইটো খাতাৰনাক লেবু চা একদম বম তো এটা লেবুৱে 4-5-6 জনে খাব পাৰিব ছোৱালী মানুহটো বেলেগ কথা বে হৈ যাব বাই বাই হেল্ল' অ ভাই এই লেবু গনি আছো লেবু নেমু গনি আছো লেবু মানে এইটো বেপাৰৰ ঘৰত যাব হা ফোন পে দেখছ কি কৰা দে দি আছো দি আছো দে ঠিক আছে হ'ব হ'ব দে একদম ঠিক আছে হ'ব দি আছো মই চল